হেল্ল' ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি পুনৰ মই এটা নতুন ৰেচিপি লৈ আহিলোঁ আৰু আজি মই বনাম ফুলকবি পকৰা। তো কেনেকৈ বনাওঁ আপোনালোকে চাওক। প্ৰথমে মই এটা ফুলকবি লৈ লৈছোঁ আৰু ফুলকবিটো এনেকৈ সৰু সৰুকৈ এটুকুৰা এটুকুৰাকৈ কাটি ল'লে হ'ল। তাৰপিছত ফুলকবি কেইটুকুৰা পানীত সিজাই ল'ব। এনেদৰে হাফ বইল কৰি ল'লে হ'ল। তাৰপাছত মই লৈছোঁ পিঠাগুড়ি 4 চামুচ লৈ লৈছোঁ আৰু আপোনালোকে ময়দাও দিব পাৰে, লগতে বেচনো দিব পাৰে। মই পিঠাগুড়ি লৈ লৈছোঁ যাতে পকৰাকেইটা পূৰা খৰখৰীয়া হয়, সেইটো কাৰণে মই পিঠাগুড়ি দিছোঁ। আৰু পিঠাগুড়ি 4 চামুচ দি লৈছোঁ মই। তাৰপিছত দিব নিমখ, হালধি, জলকীয়াৰ গুড়া, গৰম মছলা আৰু ধনিয়া পাউডাৰ অলপমান, আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। তাৰপিছত পানী দিব আৰু পানী দি ভালদৰে মিক্স কৰি লেপটো বনাই ল'লেই হ'ল, যাতে ফুলকবিখিনিত ভালদৰে লাগি যায়। ইয়াৰ ওপৰত ফুলকবিখিনি দি দিব আৰু ভালদৰে ফুলকবিখিনিত লগাই দিব। তাৰপিছত তেল গৰম দি তেলখিনি গৰম হোৱাৰ পিছত ফুলকবি কেইটুকুৰা ভালদৰে ফ্ৰাই কৰি ল'ব। একদম কম জুইত ফ্ৰাই কৰি থাকিব যাতে কালাৰটো এনেকুৱা হৈ যায়। এই দেখিছে ফুলকবি পকৰা মোৰ ৰেডি হৈ গ'ল। একদম সহজ আৰু বহুত সোৱাদ হয় ৰেচিপিটো। আপোনালোকে নিশ্চয় বনাই চাব। ধন্যবাদ।